নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ ৰেচন সময়মতে আপুনি লৈছেনে কিবা অনিয়ম হ'লে আপুনি দিয়ক অভিযোগ 1800345361 নম্বৰ লগতে 1967 নম্বৰত আপুনি দিব পাৰিব অভিযোগ জেললৈ যাব লাগিব ৰেচনৰ দোকানী 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন লোৱাৰ সময় ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দি সংগ্ৰহ কৰক আপোনাৰ ৰচিদ ইপিঅএছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে অন্তৰ্দয় অন্ন যোজনাৰ অধীনত 35 কিলোগ্ৰাম ৰেচন অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব 5 কিলোগ্ৰামকৈ ৰেচন হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে এই বিশেষ বিজ্ঞাপন ৰেচন নাপালে আপুনি দিব পাৰিব অভিযোগ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে চৰকাৰে মুকলি কৰিছে দুটাকৈ ফোন নম্বৰ ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলেই দিব পাৰিব আপুনি অভিযোগ আপোনাৰ এটা অভিযোগৰ পিছতেই জেললৈ যাব লাগিব ৰেচনৰ দোকানীয়ে আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 1800345361 নম্বৰ আনটো হৈছে 1967 নম্বৰত আপুনি দিব পাৰিব অভিযোগ এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব আপুনি অভিযোগ